ফ্ৰেণ্ডছ কি খবৰ সকলোৰে আজি বহু দিনৰ মূৰত ভ্লগছ বনাবলৈ ওলাইছোঁ মানে আজি দুৰ্গা পূজা চাব যাম না তাৰ কাৰণে অকণমান কাপোৰ কিনি ল'লোঁ এয়া কাপোৰ কিনি ল'লোঁ তাৰপিছত যাম দুৰ্গা পূজা চাব আৰু মই আহিলোঁ আনন্দ বজাৰৰ পৰা কাপোৰ কিনি লৈ তো এয়া মই আহি পালোঁ আনন্দ বজাৰ তো আমাৰ বজাৰী অঞ্চলৰ মানুহে নিশ্চয় চিনি পায় আনন্দ বজাৰ বাকী নাজানো বাৰু বাকী মানুহে চিনি নাপায় তো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো অলপমান লং হ'ব মানে ৰাতিলৈকে চলিব ভিডিঅ'টো মানে ৰাতি দুৰ্গা পূজা চাব যাম না সৰু এটা যাম দুৰ্গা পূজা চাম তাত দেখা পাব আপোনালোকে কেনেকুৱা পৰিৱেশ হয় আৰু পানী অকণমান আহিছে বৰষুণ দিয়াৰ বাবে এয়া তো ফাইনেলি গাইজ আমি ঘৰ আহি পালোঁ এই পুখুৰীটো ধুনীয়া আৰু এয়া হৈছে ঘৰ মানে আহি পাম আৰু পোৱা নাই ইয়াৰ এনেকৈ ক'লোঁ আপোনালোকক আৰু এয়া হৈছে আমাৰ ব্ৰিজখন পালোঁ মানে ঘৰ পালোঁ আৰু ঘৰ বুলিয়ে ক'ব পাৰি ব্ৰিজখনক আৰু ব্ৰিজৰ একদম কাষতে যিহেতু আমাৰ ঘৰটো তো গাইজ বজাৰৰ পৰা আহি পালোঁ বজাৰৰ পৰা আহি পাই কেইটামান জলকীয়া ছিঙিম বুলি আহিলোঁ এয়া আমাৰ জলকীয়া বাগান এইখন পৰি গৈছে পুৰা জলকীয়া কেইডালৰ ওপৰত গোটেইকেইটা থাকি গৈছে ধুনীয়া বতাহ মেলি আছে এয়া কেইটামান জলকীয়া ছিঙি লওঁ এয়া চাওক খুবেই ধুনীয়া দেখাত জলকীয়াকেইটা এয়া এয়া তামান ৰ'দ দি আছে আৰু এয়া এইখিনি জলকীয়া পালোঁ ইমানখিনি পালোঁ মানে ইমান ধুনীয়া দেখাত জলকীয়াকেইটা হালধীয়া হয় কিন্তু এতিয়া সেউজীয়া হৈছে কাৰণ পকা নাই ন জ্বলাকেইটা সেইকাৰণে এনেকুৱা হৈছে ভাল লগা নাই মানে জ্বলাকেইটা বেছি দেখি আৰু এয়া খেতি কিবাকৈ উঠিছে আৰু মানে পুৰি গৈছিল খেতিখিনি কিন্তু অকণমান ভাল হৈছে বৰষুণ দিবৰ পৰা আৰু এয়া আমাৰ ফুল কেইজোপি মানে 9 বাজি ফুল এয়া আৰু এইডাল বল কি ফুল নাজানো ভালকৈ আৰু ইয়াতে বিভিন্ন ৰকমৰ বস্তু ৰোৱা আছে যেনেকৈ এল'ভেৰা আৰু এয়া ফুল এই ৰঙা ফুল এয়া তো আমি ফাইনেলি যাবলৈ ওলালোঁ মানে মই এতিয়া যাব ওলালোঁ সৰুপেটা মানে তো এতিয়া মই আহি পালোঁ বৰবৰী মানে বৰবৰী হৈ যাম বা লেচেৰা হৈ যাব পাৰি তেনেকৈ যাব পাৰি কিন্তু এতিয়া মই বৰবৰী হৈ যাম এয়া বৰবৰী অঞ্চল আহি পালোঁ সেয়া হৈছে মহান বৈৰাগী বাবাৰ থান বহু মানুহে চিনি পায়ে এই থানখন তথাপিও মই এবাৰ ভালকৈ আপোনালোকক দেখাই দিম চাই থাকিব ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব কি কিনো দেখা পাম পূজাত আৰু এয়া হৈছে বৈৰাগী বাবাৰ থান এইখনে হৈছে মহান বৈৰাগী বাবাৰ থান মানে এইখন হৈছে বৰবৰীত অৱস্থিত এই থানখন আৰু এয়া আমি সৰুপেটা আহি পালোঁ এয়া সৰুপেটাত মানে ৰেল ৰখি থাকিব লগা হৈছে ট্ৰেইনখন ইমান দেৰিকৈ আহিছে মানে ৰখি বৰ হৈ গৈছে অৱশেষত ট্ৰেইনখন আহিলে তো আমি এয়া সৰুপেটা নিজে উঠিছোঁ এয়া অলকেশ আছে মোৰ লগত আৰু ভিগু আছে ভিগু বাৰু পাছত আছে আৰু এয়া কি বৰ লেখা থাকে এনে ডেঞ্জাৰ বুলি এনে লিখিহে দিছে কিন্তু একো কামত নাই এনে লাৰি চাইছোঁ চাওকচোন একো হোৱা নাই এনে লাৰি দিছোঁ ইয়াতে নটিচ এখন দিয়া আছে কিন্তু কামত নহ'লে এই ইয়াতো এখন নটিচ দিয়া আছে খাতৰা 25,000 ভল্টৰ বোলে কিন্তু 25,000 নহয় 1,000 ভল্টৰ এটা এইখন হৈছে অলকেশৰ দোকান মানে অলকেশৰ দোকানত অকণমান টাইম থাকিম এয়া পূজা চাবলৈ ওলালোঁ অলকেশৰ ওলালে আৰু ভিভু ওলাব এতিয়া আৰু এয়া আমি ভিভু অলকেশ মই আহিলোঁ আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই তেতিয়া নিশ্চয় চাই ল'ব তেতিয়া এদিন মানে আমি অলকেশ মই ভিভু বলবম গৈছিলোঁ মানে আমি পাঠশালাৰ পৰা গৈছিলোঁ তিনিজন বশিষ্ঠ মন্দিৰ আৰু শুক্লেশ্বৰ মন্দিৰ আমি তিনিজনে গৈছিলোঁ একেলগে আৰু এয়া পূজা থলী আহি পালোঁ এয়া সৰুপেটা পূজা থলী আপোনালোকে নিশ্চয় বাৰু যদি পাঠশালা অঞ্চলৰ তেতিয়াহ'লে সৰুপেটা পূজা চাই পাইছে নিশ্চয় বহুত মানুহ হয় আজি ফাংচন আছে ইয়াত ফাংচনৰ ঠিকানা কি আছে আমি আজি আৰতি প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী ৰূপক চৌধুৰী কৈলাশ বৈশ্য আৰু তিলক বৰ্মনক মনস্থ কৰিছোঁ
গতিকে আমাৰ বাদ্যযন্ত্ৰীসকলে তেওঁলোকৰ বাদ্যসমূহ ঠিক কৰাৰ পিছতে কীৰ্তিকলাপকৰ গীতৰ শৰাই আপোনালোকৰ মাজলৈ আমি আশা কৰিছোঁ। ধন্যবাদ। উঠিব বিৰাট মন গাইছ এতিয়া আহোঁতে আহোঁতে ৰাতি পুৱাই ৰাতিপুৱা মানে কি ক'ব আৰু ইমান জাগা চাইকেল মাৰিছে আমি আহিছোঁ এতিয়া কি বুলি কৈছিলে ঘৰ আহি পালোঁ আমি ঘৰ আহি পালোঁ বাৰু এনেকৈ চাইকেল মাৰা আৰু কোনোবাৰ অভ্যাস আছেনে নাই পুৱাৰ নাজাৰা আমি কিন্তু বহুত চাইকেল মাৰিলোঁ দেই সঁচা কৈছোঁ এইখিনি কি কয় অলপে যিকোনো অনুষ্ঠানতে গণকপাৰা অনুষ্ঠানতে আমি যাওঁ অলপে সময় দিব যায় আমাৰ আৰু অলপে তাৰ ঘৰলৈ যাব আৰু মই মোৰ ঘৰলৈ মানে কি আমাৰ তাত যাওঁ বুলি ভাবিছোঁ কিন্তু পাছত আকৌ নোযোৱা আহিব কিয় নাজানো আৰু তাৰ মহিমা হৈছে বৰবৰী থানৰ পুৱাৰ নাজাৰা চাওক গাইছ কি ধুনীয়া লগা হৈছে কালি ফাংচন আছে এই অলকে আগে আগে গৈছে এতিয়া যাম আমি ক'ত কোনোবা অলকে ক'ত যাবি এতিয়া শিয়ালমাৰী চাৰেগামাপাত গান গাইছে ঘৰ নাযাওঁ তই মুৰা বাগৰা আপোনালোকে মাত শুনিছে ডাবুল টাচ পাইছে বেয়া নাপাব দেই মানে সেই মাতটো বেছি স্পষ্ট হোৱা নাছিল বাবে ডাবুল টাচ গাইছ আহি পালোঁ এতিয়া ঘৰ বৰপেটাৰ পৰা ডাইৰেক্ট ঘৰ আহি পালোঁ এয়া বহুত জেগা চাইকেল মাৰি যোৱাটো এনেকুৱাই তথাপিতো গৈছোঁ আৰু তো গাইছ